Hello friend, Bornali kitchen and vlog channel to loi আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আনদিনা দৰেও মই আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছো বগা মুলাৰে হৈতে ৰৌ মাছৰ এটা ৰেচিপি আহকচোন তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো ইয়াতে মই 3 পিস ৰৌ মাছ লৈ লৈছো অলপ ডাঙৰ সাইজৰ হয় ইয়াতে হালধি আৰু নিমখ দি পেলে মই ধুনিয়াকৈ এইখিনি হানি লম দুই সাইডে আৰু এইখিনি মই 1 ঘণ্টা মানৰ কাৰণে থৈ দিলো এতিয়া এখন কেৰাহী গেছৰ ওপৰত পাতি দিলো আৰু গৰম হ'বলৈ দিলো আৰু ইয়াতে এতিয়া মই মিঠাতেল অলপমান দি দিলো তেলখিনি গৰম হোৱাত ইয়াতে মই এপিস কৈ মাছ 3 পিস দি দিলো ধুনিয়াকৈ আৰু কম জুইতে এনেকৈ মই লুটিয়াই লৈ ভাজি থাকিম মাছখিনি ভজা হৈয়ে গৈছে ধুনিয়াকৈ খাব পৰা নিচিনাই হৈয়ে গৈছে ভাতৰ লগত আৰু এতিয়া মই এইখিনি কেৰাহীৰ পৰা উলিয়াই থৈ দিম আৰু এতিয়া সেই একেখিনি তেলতে মই যিখিনি আলু কাটি লৈছিলো সেই আলুখিনি দি দিলো আৰু কম জুইতে 2 মিনিট মানৰ কাৰণে ভাজি লম আৰু লগতে মই ইয়াত কাটি লোৱা মুলাখিনিও দি দিলো যেহেতু আমি আলু মুলা আৰু মাছৰে জোল বনাম বুলি কৈছিলো গটিকে মুলাখিনি ধুনিয়াকৈ ভাজি লম এনেকৈ মুলা আৰু আলুখিনি ধুনিয়াকৈ লৰাই লৈ ভাজি আছো আৰু এইখিনি ধুনিয়াকৈ তে সিজি গৈছে খাব পৰা নিচিনাই হৈ গৈছে ইয়াতে মই হালধি ব্যৱহাৰ কৰা নাই দেখা পাইছে নে ধুনিয়াকৈ ভাঙি গৈছে আলুখিনি আৰু এতিয়া মই এইখিনি তেলৰ পৰা উঠাই থৈ দিম আৰু এতিয়া সেই একেখিনি তেলতে মই এতিয়া কেইটামান বগা সৰিয়হ দি দিলো আৰু সৰিয়হগিটা অকমান ফুটিবলৈ দিম এতিয়া অকমান এনেকৈ লৰাই দিছো সৰিয়হগিটা ফুটি উঠিছে দেখা পাইছে নে আৰু সৰিয়হগিটা যেতিয়া অলপ কোলা হয় আঞ্জাখনৰ কালাৰটো দেখিবলৈ খুব ধুনিয়া লগা হৈ যায় আৰু এতিয়া ইয়াতে মই পিয়াজ এটা কাটি লৈছিলো সেই পিয়াজখিনিও দি দিছো আৰু ধুনিয়াকৈ লৰাই ভাজি থাকিম পিয়াজখিনি যেতিয়ালৈকে কালাৰটো খলনি হৈ নাযায় পিয়াজৰ কালাৰটো খলনি হোৱাত ইয়াতে মই আদা আৰু নহৰুৰ 1 চামুচ পেষ্ট দি দিছো আৰু এনেকৈ ধুনিয়াকৈ ভাজি লম ইয়াতে মই জিৰা পাউডাৰ 1 চামুচ দিলো ধনিয়া পাউডাৰ 1 চামুচ দিছো আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ দিছো সৰু চামুচেৰে দিছো আৰু ইয়াতে মই এতিয়া গৰম মছলা অলপ দি দিছো এইখিনি ধুনিয়াকৈ মই মিক্স কৰি দিছো তেলৰ লগত আৰু এতিয়া ইয়াতে মই কাটি লৈছিলো এটা বিলাহী সেই বিলাহীখিনিও দি দিছো আৰু এতিয়া এইখিনি লৰাই লৈ ভাজি লম আৰু অলপমান গলিবলৈ দিম বিলাহীখিনি তেতিয়ালৈকে মই লৰাই কম জুইতে ভাজি থাকিম এতিয়া ইয়াতে অকমান মই নিমখ দি দিছো যাতে বিলাহীখিনি সোনকালে গলি যায় আৰু দেখা পাইছানে তেলখিনি নিগৰি উলাবলৈ লওতে মই ভাজি লোৱা মই আলু আৰু মুলাখিনি দি ধুনিয়াকৈ মছলাৰ লগত মিক্স কৰি দিলো আৰু এনেকৈ লৰাই মই কম জুইতে ভাজি আছো 2 মিনিট মানৰ কাৰণে আৰু এইখিনি এতিয়া মোৰ ভজা হৈ গৈছে তেলখিনি নিগৰি উলাই গৈছে আৰু ইয়াতে এতিয়া মই হালধি অকনমান দি দিছো হালধি যেহেতু মই আগে দিয়া নাছিলো মাছ ভাজোতে দিয়া আছিল আৰু এতিয়া ইয়াতে মই অকনমান পানী দি দিছো
আপোনালোকে পানীটো নিজৰ জোখমতে দিব মই 2জন বা 3জন মানুহে খাব পৰা জোখত পানী দিছিলো আৰু আপোনালোকে নিজে জোখমতে লৈ ল'ব পাৰিব সেইখিনি আৰু এতিয়া আঞ্জাখিনি উতলি আহিবলৈ আৰম্ভ কৰা দেখা পাইছেনে নেকৈ উতলি আহিছে আৰু এতিয়া ইয়াতে এপিছ মই মাছ 3 পিছ ধুনীয়াকৈ দি দিলো আৰু এনেকৈ মই মাছখিনি আৰু পাচলিখিনি লগত ধুনীয়াকৈ মিক্স কৰি দিছো আৰু ইয়াতে মই 2টা কেঁচা জলকীয়া ফালি দি দিছো আৰু জ্বলা অলপ হলে খাই যিহেতু ভাল লাগে এনেকৈ আপোনালোকে মূলা আলু আৰু মাছৰ জোল খাই পাইছেনে নাই মোক কমেন্ট কৰি জনাবচোন আৰু আপোনালোকে এনেকৈ বনাই নে নাই হেতু জনাব আৰু এইখিনি এতিয়া আমাৰ প্ৰায় হৈয়ে গৈছে দেখা পাইছেনে পানীখিনিও কমি আহিলে আৰু এতিয়া ইয়াতে মই নিমখ দি দিছো নিমখটো মই আগে দিয়া আছিল গতিকে অলপমান দিছো আৰু এতিয়া আমাৰ এইখিনি ৰেডি খাবলৈ আৰু এইখিনি এতিয়া মই নমাই থৈ দিলো কালাৰটো দেখা পাইছেনে কিমান ধুনীয়া হৈছে খাবলৈ খুবেই টেষ্টি হৈছিলে মই প্ৰথম বনাই খাইছো আৰু ভাবিলো আপোনালোকৰ মাজতো শেয়াৰ কৰো ৰেচিপিটো আশা কৰো মোৰ আজি এই ৰেচিপি ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু লগতে যদিহে মোৰ চেনেলত আজি আপুনি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব